মেট্ৰিকৰ ৰিজাল্ট চক যোৱা বছৰ 30 তাৰিখে 30 মে'ত প্ৰকাশ পাইছিলে আমাৰ মেট্ৰিকৰ ৰিজাল্ট তাৰ পিছদিনাখন আমাৰ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট প্ৰকাশ পাইছিলে এইবাৰো সেই সময়তে মেট্ৰিকৰ ৰিজাল্ট প্ৰকাশ পাব ছাত্ৰ ছাত্ৰীৰ বাবে এক জৰুৰী খবৰ অৱশেষত স্পষ্ট ডেট প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই মেট্ৰিক হাই ছেকেণ্ডেৰীৰ ফলাফলক লৈ 30 মে'ত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 31 মে'ত ঘোষণা হ'ব 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল কোনকেইটা ৱেবছাইটত চাব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল সবিশেষ জানি লোৱা অৱশেষত বহুত জল্পনা কল্পনাৰ পিছত ডেট ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই বহুদিন ধৰি অপেক্ষাত আছিল 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়া ঘোষণা হ'ব 2023 বৰ্ষৰ মেট্ৰিক হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল 30 মে'ত ঘোষণা হ'ব 2023 বৰ্ষৰ মেট্ৰিকৰ ফলাফল আৰু 31 মে'ত ঘোষণা হ'ব 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবছাইট মুকলি কৰিছে সেৱা বৰ্ডৰ তৰফৰ পৰা এটা ৱেবছাইট ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথমতে দেখুৱাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিলে তোমালোকে এই ৱেবছাইটটো পাই যাবা তোমালোকে result.assam.nic.in ত যদি তোমালোকে সাৰ্চ কৰা বা sevaonline.org যদি তোমালোকে সাৰ্চ কৰা তেনেহলে তোমালোকৰ এনেকুৱা এটা পেজ আহিব যিটো পেজত তোমালোকে চাব পাৰিবা 2023 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা নাম্বাৰ ৰুল আৰু নাম্বাৰটো তোমালোকে এডমিট কাৰ্ডৰ পৰা লৈ তোমালোকে চেক কৰিব পাৰিবা নিজৰ ফলাফল কেনেকৈ চাবা সবিশেষ তোমালোকে প্ৰথমতে জানি লোৱা তাৰ পিছত তোমালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাই আছো প্ৰথমতে তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত result.assam.nic.in বুলি সাৰ্চ কৰাৰ লগে লগে এনেকুৱা পেজটো যেতিয়া খোল খোৱাৰ পিছতে তোমালোকে প্ৰথমতে এডমিট কাৰ্ডটো ল'বা লোৱাৰ পিছত তোমালোকে এডমিট কাৰ্ডৰ পৰা তোমালোকৰ যিটো ৰুল আছে সেই ৰুলটো তোমালোকে চাৰিটা সংখ্যা ইয়াত বহাই দিবা তাৰ পিছত তোমালোকৰ 2 নম্বৰ যেটো আছে নং সেই নংটো তোমালোকে এডমিট কাৰ্ডৰ পৰা লৈ তোমালোকে নংটো বহাবা বহাৰ পিছত তোমালোকৰ তৃতীয় নম্বৰ যেটো আছে এই নাম্বাৰটো তোমালোকে ক'ত পাবা এডমিট কাৰ্ডত নোপোৱা তোমালোকে এই নাম্বাৰটো তোমালোকে ইয়াত চাবা সাইডত তোমালোকৰ যিকেইটা সংখ্যা আহিব ক্যাপচাৰ কোড বুলি কোৱা হয় এটো অটোমেটিক্যালি চেঞ্জ হৈ থাকে প্ৰত্যেকৰে বেলেগ থাকিব এই যেনেকৈ ক্যাপচাৰ কোড তোমালোকৰ ক্যাপিটাল থাকিলে ক্যাপিটাল স্মল থাকিলে স্মল সেম তোমালোকে ইয়াত বহাই দিবা বহাৰ পিছত তোমালোকে সাবমিট কৰিবা সাবমিট কৰাৰ লগে লগে তোমালোকৰ মাৰ্কশিট হ তোমালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফলসমূহ শো হৈ যাব তাৰ পিছত তোমালোকে চাব পাৰিবা মেট্ৰিক হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল কেইবাটা ৱেবছাইট মুকলি কৰিছে ৱেবছাইটৰ লগতে মোবাইল এপছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিবা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফলক লৈ চিন্তিত আছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই